ওয়েলকাম টু প্রতিদিন জিকে। আজি আমি আলোচনা কৰিম আহোম বুৰঞ্জীৰ কেইটামান প্ৰশ্ন উত্তৰ। আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা হ'ল টাই, সংস্কৃত আৰু অসমীয়া। খ আহোম দেৱনাগৰী আৰু অসমীয়া। গ টাই ব্ৰজাৱলী আৰু দেৱনাগৰী। খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ আহোম দেৱনাগৰী আৰু অসমীয়া। জলম বঁটা বুলি কোৱা হয়। ক কীৰ্তিনাথ হাজৰিকাক। খ কৃপাবৰ বৰুৱাক। গ কীৰ্তিচন্দ্ৰ বৰবৰুৱা। খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জলম বঁটা বুলি কোৱা হয়। ক কীৰ্তিনাথ হাজৰিকা। খ কৃপাবৰ বৰুৱা। গ কীৰ্তিচন্দ্ৰ বৰবৰুৱা। খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ কীৰ্তিচন্দ্ৰ বৰবৰুৱা। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ প্ৰতিষ্ঠা হৈছিল। ক 1926 চনত। খ 1928 চনত। গ 1932 চনত। খ 1930 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক 1926 চনত। শৰাইঘাট দলংখন সাজি উলিয়াইছিল 1965 চনত, 1962 চনত, 1948 চনত, 1956 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 1962 চনত। ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ ৰাজধানী পাতিছিল। ক শদিয়াত। খ শ্বিলঙত। গ চেৰাপুঞ্জীত। খ যোৰহাটত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ চেৰাপুঞ্জীত। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল। ক লক্ষ্মীনাথ বেজবৰুৱা। খ পদ্মনাথ গোহাঁই বৰুৱা। গ চন্দ্ৰনাথ শৰ্মা। গ তৰুণৰাম ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক লক্ষ্মীনাথ বেজবৰুৱা। লণ্ডনলৈ গৈ চেলবৰ্ণ কমিটিত অসমৰ হৈ ওকালতি কৰা নেতাজন আছিল। ক গোপীনাথ বৰদলৈ। খ চন্দ্ৰনাথ শৰ্মা। গ তৰুণৰাম ফুকন। খ নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ চন্দ্ৰনাথ শৰ্মা। প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজন আছিল। ক চন্দ্ৰধৰ বৰুৱা। খ গোপীনাথ বৰদলৈ। গ তৰুণৰাম ফুকন। খ মণিৰাম দেৱান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক চন্দ্ৰধৰ বৰুৱা। তলৰ কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই? ক কালিদাসৰ ৰঘুবংশ। খ কৌটিল্যৰ অৰ্থশাস্ত্ৰ। গ বিশাখা দত্তৰ মুদ্ৰাৰাক্ষস। ঘ মেগাস্থনিছৰ ইণ্ডিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ঘ মেগাস্থনিছৰ ইণ্ডিকা। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ক ভাস্কৰ বৰ্মন। খ মহেন্দ্ৰ বৰ্মন। খ ৰুদ্ৰসিংহ। খ চক্ৰধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ভাস্কৰ বৰ্মন। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।